ব্ৰইলাৰ মাংস প্ৰিয় নেকি আপোনাৰ? আপুনি সঘনাই খায় নেকি ব্ৰইলাৰ মাংস? তেন্তে সাৱধান হওক। ব্ৰইলাৰ মাংসই কাঢ়িব পাৰে আপোনাৰ প্ৰাণ। ব্ৰইলাৰ মাংসৰ ভয়ংকৰ অপকাৰিতাৰ বিষয়ে শুনিলে খাবলৈ ভয় লাগিব আপোনাৰ। ব্ৰইলাৰ মাংসৰ এনে কিছু ভয়ংকৰ পাৰ্শ্বক্ৰিয়া আছে যি মানৱ শৰীৰত সৃষ্টি কৰিব পাৰে ভয়ংকৰ সমস্যাৰ, আনকি মৃত্যু পৰ্যন্ত হ'ব পাৰে আপোনাৰ। চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। আপুনি যদি ব্ৰইলাৰ মাংস খাই ভাল পায় তেন্তে বজাৰৰ পৰা এই মাংস ক্ৰয় কৰোঁতে কিছু সাৱধান হওক। বজাৰত উপলব্ধ একাংশ ব্ৰইলাৰ মাংস অত্যন্ত মাৰাত্মক, শৰীৰৰ বাবে অতিকৈ অপকাৰী। পৰাপক্ষত ঘৰতে ডাঙৰ দীঘল হোৱা স্থানীয় প্ৰজাতিৰ মুৰ্গীৰ মাংস খাওক। এই ব্ৰইলাৰ মাংসতকৈ যথেষ্ট পুষ্টিকৰ আৰু ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই, কাৰণ ই সম্পূৰ্ণ প্ৰাকৃতিকভাৱে ডাঙৰ দীঘল হয়। ব্ৰইলাৰ মাংস উৎপাদনত অনেক ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ লগতে অপ্ৰাকৃতিক উপায় অৱলম্বন কৰা হয়। কম সময়তে অধিক ডাঙৰ কৰিবলৈ এই অসৎ উপায়সমূহ অৱলম্বন কৰা হয়। ব্ৰইলাৰ অত্যন্ত দুৰ্বল, সেইবাবে ফাৰ্মত ইয়াক জীয়াই ৰাখিবলৈ এণ্টিবায়টিক প্ৰদান কৰা হয়। যদি অজানিতে এনেধৰণৰ এণ্টিবায়টিক প্ৰদান কৰা ব্ৰইলাৰ মাংস খায় তেন্তে আপোনাৰ শৰীৰত বিভিন্ন ইনফেকশ্যন দেখা দিব পাৰে আৰু শৰীৰ এণ্টিবায়টিক ৰেজিষ্টেণ্ট হ'ব পাৰে, অৰ্থাৎ ভৱিষ্যতে অন্য এণ্টিবায়টিকে শৰীৰত কাম নকৰিবও পাৰে। আৰু শৰীৰৰ সকলোবোৰ ৰোগৰ বাবেই এণ্টিবায়টিক অত্যন্ত প্ৰয়োজনীয়। ব্ৰইলাৰ মাংসই খাদ্যৰ বিষক্ৰিয়া কৰিব পাৰে। এক গৱেষণা অনুসৰি ব্ৰইলাৰত বিভিন্ন ক্ষতিকাৰক বেক্টেৰিয়া থাকে। আন এক গৱেষণাত প্ৰকাশ পোৱা অনুসৰি পুৰুষৰ হৰমনতো ব্ৰইলাৰ মাংসই ব্যাপক প্ৰভাৱ পেলাব পাৰে। ই কেঞ্চাৰ পৰ্যন্ত সৃষ্টি কৰিব পাৰে। ব্ৰইলাৰ মাংসই হৃদৰোগৰো সৃষ্টি কৰিব পাৰে। সেইবাবে ব্ৰইলাৰ মাংসৰ সলনি স্থানীয়ভাৱে উৎপাদিত মুৰ্গী খাওক আৰু সুস্থ থাকক। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ ইণ্ডিয়া 24।